নমস্কাৰ। আজি এটা বৰ বিশেষ ভাল দিন নহয়। আজিৰে পৰা আমাৰ বিদ্যালয়ত আমাৰ অতিকৈ মৰমৰ সৰ্বগুণেৰে ভৰা শ্ৰদ্ধাৰ কমল চেত্ৰী ছাৰদেৱ আৰু নাথাকিব, কাৰণ বিভাগীয় নিৰ্দেশনা মৰ্মে তেখেতে এই কৰ্মৰত স্থানৰ পৰা আন এক স্থানলৈ স্থানান্তৰিত কৰা হৈছে তেখেতক। গতিকে এই সভাৰ জৰিয়তে তেখেতক আনুষ্ঠানিকভাৱে বিদায় দিয়াৰ হৈছে। গতিকে আহকচোন আজিৰ দিনটোত কেনেকুৱানো কি হ'ল বা কোনে কি কৰিলে চাওঁ। তো আহক। এয়া যে আপোনালোকে দেখিছে, দেখাত একোগৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু তেওঁলোকৰ নিজৰ নিজৰ মতামত বেলেগ বেলেগ হ'ব। কিন্তু আপোনালোকে যি ভাবিছে এয়া ভুল ভাবিছে। হয়, তেওঁলোকৰ প্ৰত্যেকৰে ব্যক্তিত্ব নিজৰ, কিন্তু মতামত একেটাই। এই যে বিদ্যালয়খন, তেওঁলোকে এখন ঘৰ বনাই পেলাইছে। আমাৰ প্ৰধান শিক্ষক ছাৰ আৰু কমল চেত্ৰী ছাৰদেৱক এটা পইচাৰে ইপিঠি আৰু সিপিঠি বুলিও কয় ৰাইজে। গতিকে ভাবি চাওকচোন, আমাৰ শ্ৰদ্ধাৰ কমল চেত্ৰী ছাৰদেৱে এই ঠাই এৰি যোৱাত আমাৰ সকলোৰে মনবিলাক কিমান যে বেয়া লাগিছে। সেয়া চাওঁতে চাওঁতে আমাৰ বাইদেউসকলেও আহি গ'ল। আচলতে দুখ মে পেট পূজা বুলি কয় যে, ঠিক তেনেকুৱাই হ'ল। সভাৰ মাজতে বাইদেৱে আহি এয়া ল'ৰা ছোৱালীবিলাকক বিস্কিট দিছে, আৰু ইপিনে এগৰাকী বাইদেৱে আহি বয়োজ্যেষ্ঠসকল যিসকলে মিটিঙত উপস্থিত আছিলে তেওঁলোককো এই চাহ পানী দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে খাই বৈ লৈ আহক, আকৌ যাওঁ মিটিঙলৈ। আজি এই সভাৰ এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল এই বাইদেউ দুগৰাকী যে দেখিছে, তেওঁলোককো বিদায় দিয়া হৈছে। তেওঁলোকে যে এই ল'ৰা ছোৱালীবিলাকক আৰু বিদ্যালয়খনত ইমান সুন্দৰভাৱে পৰিচালনা কৰি, লগতে ৰন্ধা বঢ়া কৰি মেলি খুৱাই যে ইমান সুন্দৰকৈ ল'ৰা ছোৱালীবিলাকক ৰাখিছিলে। গতিকে তেওঁলোকৰ কাৰণেও এটা সন্মান ছাৰে দিছে। একোখনকৈ গামোচাৰ লগতে অংগবস্ত্ৰৰে তেওঁলোকে সন্মান কৰিছে। আচলতে কয় নহয়, মাক নহ'লে ঘৰখনৰ পাকঘৰটো খালী খালী যেন লাগে। ঠিক তেনেদৰে এই বাইদেউ দুগৰাকী নহ'লে বিদ্যালয়খনৰ পাকঘৰটো খালী খালী লাগে। গতিকে তেওঁলোককো খুব সন্মানেৰে ছাৰে বিদায় দিছে এই সভাৰ জৰিয়তে। এইখন বিদ্যালয় মোৰ দ্বিতীয় বিদ্যালয় আছিলে। মই প্ৰথম জইন কৰা বিদ্যালয়খন আছিলে হাতীয়ামুখ পথাৰ। তাত মই 3 বছৰ থকাৰ পিছত 2016 চনৰ জানুৱাৰী মাহত মই এইখন বিদ্যালয়ত জইন কৰিছিলোঁ। 2016 চনৰ জানুৱাৰী মাহত ইয়াত জইন কৰাৰ পৰা 2018 চনৰ
জুলাই মাহৰ 31 তাৰিখলৈকে মই এইখন বিদ্যালয়ত কৰ্মৰত হৈ আছিলোঁ। 2016 চনত আমাৰ তপন ছাৰ মোৰ পিছতে আহি তেওঁ আহিছিলে। সেই পৰিৱেশটো আপোনালোকেও যিসকলে জানে, যিসকলে জড়িত আছিলে, সেই পৰিৱেশটো অলপ বেলেগ ধৰণৰ সুকীয়া পৰিৱেশ আছে। সেই পৰিৱেশটো আমি ইজনে সিজনৰ লগত অলপ বেলেগ ধৰণৰ, আমি যদিও সহকৰ্মী আছিলোঁ, ভাতৃত্ববোধৰ হেৰিত আছিলে। আমাৰ বাইদেৱে আমাক নিজৰ ল'ৰা হিচাপে জ্ঞান কৰিছিলে, আমি তেওঁক মা হিচাপে কৰিছিলোঁ। আমাৰ বেলেগ ধৰণৰ এটা পৰিৱেশ আছিলে, কিন্তু ইয়াত কাম কৰাৰ হেৰিটো বেলেগ আছে। সেইটো সদায় মনত থাকিব। এনেকৈ সকলোকে এনেকুৱা ধৰণৰ কিবা এটা পাম বুলি ভবাই নাছিলোঁ, কিন্তু তেখেতৰ পৰা আশা আছিল বা অৱশ্যে আশা কৰিলোঁ। কিন্তু এইটো মানে কি আনুষ্ঠানিকতাৰে দিছে তেখেতক, কিন্তু মনৰ পৰা একেবাৰে দিয়া নাই। আমি আমাৰ প্ৰতিভাত তেখেতৰ দুৱাৰ সদায় খটামগৈ চবেই হয় নে নহয়? বেয়া লাগিছে কিন্তু ছাৰ, আৰু মানে কি ছাৰৰ লগতে যোৱাবাৰ কিন্তু মানে মোৰ এই যে কাজিৰঙা ছাৰৰ উপস্থিতি আমি সদায় কামনা কৰিছোঁ। তেখেতৰ মানে এইটো কথা মনত ছাৰে আমাক সময় দিব, মানে কি বেয়া লাগে আৰু আৰু লগতে আৰু এই বাইদেউ দুগৰাকী মই বাৰু কোৱা নাছিলোঁ, তেতিয়া হয়তো মই ইয়ালৈ কোনো ছোৱালী অহাই নাছিলে, কিন্তু তেওঁলোকক মই একদম খাতিৰ কৰি ধন্যবাদ কৰিছোঁ। মানে জীৱনৰ বহুত বেছি অমূল্য সময় এই হাইস্কুলত বিনিময়ত তেওঁলোকে একো এটা ডাঙৰ শূন্য লৈ গৈছে। বহুত মূল্যৱান সময় দি থৈ গৈছে, বিনিময়ত তেওঁলোকে ডাঙৰ শূন্য এটা লৈ গৈছে। আমি তেখেতক একোৱেই দিব পৰা নাই, হয়নে? সদৌ শেষত সভাখন ভংগ কৰি আমাৰ প্ৰধান শিক্ষক ছাৰে ঘৰুৱাভাৱে অভিভাৱকসকলৰ লগত কিছু আলোচনা কৰিলে যে ল'ৰা ছোৱালীৰ শৈক্ষিক দিশটোনো কেনেকৈ আগুৱাই নিব পাৰি, লগতে যোৱা পৰীক্ষাত সিহঁতে নম্বৰনো কিমান পালে, তাৰ লগতে যিটো বিষয়ত কম নম্বৰ পাইছিলে সেই বিষয়টোনো কেনেদৰে তেওঁলোকক শিকাব পাৰি বা আগুৱাই নিব পাৰি, সেই বিষয়ে আলোচনা কৰিলে। গতিকে আজিৰ দিনটোত এনেদৰে পাৰ হ'ল বুলি ক'ব পাৰি সুকলমে। আগন্তুক দিনতো যাতে এনেদৰে পাৰ হয় দিনবোৰ সকলোৰে মিলা প্ৰীতিৰে, সেয়ে কামনা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।